ভিউৱাৰ্ছ, এয়া ঘৰ আহিলোঁ বুলি 9টা বাজিলে নহয় উঠোতে, আৰু মই ভাল পাওঁ বুলিয়ে মায়ে এয়া বনালে নাৰিকল ভৰোৱা পুৰ পিঠা। আৰু ৰাতিপুৱাৰ চাহকাপ এনেকৈয়ে খালোঁ, ইমান যে ভাল লাগে খাই। আৰু খুৰী আৰু মই এয়া বাহিৰত মাৰ ফুলনিখন চাই ফুৰিছোঁ। কিমান যে ফুল লগাইছে, এইফালে আকৌ ডালিয়া, এইটো আকৌ ফিল্টাৰৰ বাকেটতে গছ ৰুই দিছে, এইফালে হেংগিং টাববোৰো আছে। আৰু ভাবিলোঁ অকণমান ৰ'দ লওঁ, পিছে আজি ৰ'দেই নাই, ঠাণ্ডাহে লাগিল। আৰু সৌৱা দেউতা বজাৰৰ পৰা আহি আইতাৰ লগত কিবা কথা পাতি আছে, আৰু লাহে লাহে এয়া ঘৰলৈ আহিল। আৰু দেউতা আৰু আমাৰ ঘৰত থকা ভাইটিটোৱে একেলগে মিলি ঢেৰ বজাৰ কৰিলে, আৰু মই আৰু খুৰীয়ে সিহঁত দুয়োজনৰ বাবে এয়া লুচি ভাজি বনাই আছোঁ। আৰু আমাৰ ঘৰতো এটা অনুষ্ঠান আছে, গতিকে এয়া বজাৰবোৰ মায়ে ঠিক ঠাক কৰি আছে। আৰু এখেত গৈছিল মৰিগাঁৱলৈ, ঘূৰি আহোঁতে ইয়াতে সোমালে, আহিয়ে কাম কাজত লাগিল। আৰু আমি দুয়োজনে মিলি এটা টেবলেট ল'লোঁ, বোলো পঢ়িবলৈও হ'ব, এণ্টাৰটেইনৰ কাৰণেও হ'ব। এওঁ কভাৰটো লগাই মোক দেখুৱাবলৈ লৈ আহিছে। আৰু একেলগে এয়া ভাত সাজ খালোঁ, আছিলে মাছৰ টেঙা, বন্ধাকবি ভাজি আৰু লোকেল চিকেন। আৰু খাই লৈ এওঁ যাবলৈ ওলাল। আজিলৈ ইয়াতে ৰাখিছোঁ, বা